নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ভোলানাথৰ আশীৰ্বাদ বিচাৰি পানীত ডুব দিয়াৰ পাছতেই বলবমলৈ যোৱা ভক্তৰ কৰুণ মৃত্যুৰ খবৰ আহি পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো বলবমলৈ যোৱা ভক্তৰ সৈতে সংঘটিত হৈছে এবাৰ এক কৰুণ ঘটনা। ভোলানাথৰ আশীৰ্বাদ বিচাৰি পানীত ডুব দি দুজনকৈ ভক্তৰ মৃত্যু আৰু আন এজনক সংকটজনক অৱস্থাত হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে নীতি নিয়ম পালনেৰে পানীত ডুব দিছিল কেইবাগৰাকীও ভক্তই আৰু তাৰে মাজত তিনিজনকৈ লোকৰ সৈতে সংঘটিত হয় এক শোকাবহ ঘটনা আৰু এই ঘটনাটোৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি পৰিছে এতিয়া শোকৰ ছাঁ। পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে অবৈধ বেদখলকাৰীক টাৰ্গেট কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিধায়ক পবিত্ৰ ৰাভাই আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু য'ৰ পৰা আহিছে তালৈকে গুচি যাওক অবৈধ বেদখলকাৰীসকল, অন্যথা বিপদ নিশ্চিত। গোৱালপাৰা জিলা কোনো ডাষ্টবিন নহয়, সকলোৱে মনত ৰাখক। য'ৰ ত'ৰ পৰা মানুহ আহি ইয়াত ঘৰ সাজিব নোৱাৰিব এতিয়াৰে পৰা, যিহেতু এইবাৰ সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ'ব গোৱালপাৰা জিলা। গোৱালপাৰা ৰাক্ষসিনী বনাঞ্চলত পুনৰ চলিব প্ৰশাসনৰ নেতৃত্বত বৃহৎ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীক লক্ষ্য কৰি এইদৰে এতিয়া সকিয়নি প্ৰদান কৰিছে বিধায়ক পবিত্ৰ ৰাভাই। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ APCCৰ সভাপতি গৌৰৱ গগৈক তীব্ৰ বাক্যবাণেৰে কটাক্ষ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে স্পষ্ট ৰূপত কৈ দিছে যে গৌৰৱ গগৈয়ে কলা চশমা পিন্ধি আছে আৰু তাৰ বিপৰীতে মই এটা প্ৰকাণ্ড বাঘ, ৰাজত্ব এৰি মই কোনোপধ্যেই উজনি লৈ নাযাওঁ। এয়া মন্তব্য বদৰুদ্দিন আজমলৰ। পুনৰ জনাইছো গৌৰৱ গগৈয়ে এতিয়া পিন্ধি আছে কলা চশমা, সেয়েহে মই যোৰহাটত নিৰ্বাচন খেলিম বুলি এতিয়া গৌৰৱে একেবাৰে ভয় খাই আছে আৰু মই যোৰহাটত নিৰ্বাচন খেলিলেই গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ একেবাৰে ধ্বংস হৈ পৰিব আৰু তাৰ সমান্তৰালকৈ মই এটা বাঘ হয়, নিজৰ ৰাজত্ব এৰি উজনিলৈ কেতিয়াও নাযাওঁ। গৌৰৱ গগৈক এইদৰে এতিয়া কটাক্ষ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে আপোনাৰ বাৰু ৰেচন কাৰ্ড নাই নেকি? যদিহে ৰেচন কাৰ্ড নাই তেন্তে চিন্তা নকৰিব, কাৰণ নতুন ৰেচন কাৰ্ডৰ বাবে আপুনি ঘৰতে বহিয়েই কৰিব পাৰিব অতি সহজতে আবেদন আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো আপোনাৰ পৰিয়ালত বাৰু ৰেচন কাৰ্ড একেবাৰে নাই নেকি? নতুন ৰেচন কাৰ্ডৰ বাবে ক'ত কেনেকৈ আপুনি কৰিব পাৰিব আবেদন? এইটো এটা ডাঙৰ প্ৰশ্ন নহয় জানো? প্ৰথমতে আপুনি আপোনাৰ সংশ্লিষ্ট ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক আৰু অফিচিয়েল ৱেব পৰ্টেলৰ পৰা ডাউনলোড কৰিব লাগিব প্ৰ-পত্ৰ। ইয়াৰ উপৰিও স্থানীয় FPDN, CA নাইবা মহকুমা কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আবেদনৰ বাবে প্ৰ-পত্ৰ। এইখিনিতে আপোনালোকক জনাওঁ যে ফৰ্মৰ লগতে জমা দিব লাগিব পৰিয়ালৰ বাকী সদস্যৰ বিস্তৃত বিৱৰণ, ভোটাৰ কাৰ্ড, কৰ নাইবা ৰাজহ প্ৰদানৰ ৰচিদ, ঠিকনাৰ প্ৰমাণপত্ৰৰ উপৰিও পেন কাৰ্ড অথবা ড্ৰাইভিং লাইচেন্স, বিদ্যুতৰ বিলৰ সমান্তৰালকৈ পৰিয়ালটোৰ কোনো ৰেচন কাৰ্ড নাই বুলি গাঁওবুঢ়াৰ দ্বাৰা লিখিত প্ৰমাণপত্ৰও দাখিল কৰিব লাগিব আৰু আবেদনকাৰী মহিলাগৰাকী ভাৰতীয় নাগৰিক কিন্তু হ'বই লাগিব। কেৱল ইমানেই নহয়, পৰিয়ালটোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কিন্তু কম হ'ব লাগিব। জিলা নাইবা মহকুমা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত দাখিল কৰিব লাগিব আপুনি আপোনাৰ প্ৰ-পত্ৰ আৰু আবেদন সম্পূৰ্ণ হ'লেই আপুনি অতি কম দিনৰ ভিতৰত লাভ কৰিব এখন বিশেষ ৰেচন কাৰ্ড। পৰৱৰ্তী খবৰটো হৈছে বান সাহায্যৰ নামত লাখ লাখ টকা আত্মসাতৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে আৰু এক চাঞ্চল্যকৰ ফুটেজ ইতিমধ্যে CCTV কেমেৰাত আবদ্ধ হৈ পৰা খবৰ আহি পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছো বান সাহায্যৰ নামত ধন আত্মসাতৰ এক ভয়ংকৰ ঘটনা এইবাৰ ৰাজ্যত সংঘটিত হৈছে। বানাক্ৰান্তক সহায়ৰ বাবে লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাত কৰিছে এইবাৰ দুৰ্বৃত্তই। লাচিত সেনা অসম থলগিৰিৰ নামত ৰচিদ ব্যৱহাৰ কৰি কৰা হৈছে একাংশ ব্যৱসায়িক প্ৰবঞ্চনা। দুলাল দত্ত নামৰ প্ৰবঞ্চকৰ নেতৃত্বত চলিছিল হেনো এই প্ৰবঞ্চনাৰ জাল। তথ্য অনুসৰি বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অৰ্থ সংগ্ৰহ কৰি 5জনীয়া প্ৰবঞ্চকৰ দলে সংঘটিত কৰিলে এক নিকৃষ্ট কাণ্ড। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰাৰ দৃশ্য ইতিমধ্যে বন্দী হৈছে CCTV কেমেৰাত।
আৰু দুলাল দত্ত নামৰ প্ৰবঞ্চকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ইতিমধ্যে সংগঠনে। হাতত পিষ্টল লৈ ধন দাবী কৰা বিষয়টোক লৈ ইয়াৰ পূৰ্বেও যিহেতু গ্ৰেপ্তাৰ হৈছিল দুলাল দত্ত নামৰ প্ৰবঞ্চকটো, আৰু বানাকান্তক সহায়ৰ বাবে লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰিছে এই ধুৰন্ধৰ দুৰ্বৃত্তৰ দলে। পৰৱৰ্তী খবৰটো হৈছে পুনৰ কঁপিব যন্তৰ মন্তৰ। E20 পেটলৰ বিৰোধিতাৰে প্ৰতিবাদত নামিব এইবাৰ টিম ভাৰত। আৰু এই সন্দৰ্ভত কিছু বিস্তৃত তথ্য আছে, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, পুনৰ প্ৰতিবাদত কঁপি উঠিব যন্তৰ মন্তৰৰ চৌপাশ। কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদ সফল হোৱাৰ পাছত এইবাৰ যন্তৰ মন্তৰ কঁপাব টিম ভাৰতে। E20 পেটলৰ বিৰোধিতাৰে যন্তৰ মন্তৰত হ'ব উত্তাল প্ৰতিবাদ। জানিব পৰা মতে আহি থকা 22-23 আগষ্টত যন্তৰ মন্তৰত সাব্যস্ত কৰা হ'ব E20 পেটল বিৰোধী তীব্ৰ প্ৰতিবাদ। প্ৰচণ্ড নাথাকিলে ভোট নিদিওঁ শীৰ্ষক শ্লোগানেৰে আয়োজন কৰা হ'ব প্ৰতিবাদী কাৰ্যসূচী। আৰু E20 পেটল নিদিলে আমি আপোনালোকক ভোট নিদিওঁ। কেইটিমান মুহূৰ্তৰ পূৰ্বে এই প্ৰতিবাদী কাৰ্যসূচীত সকলোকে অংশ ল'বৰ বাবে আহ্বান জনাইছে টিম ভাৰতৰ হৈ তেহনিছ পুনাৱালাই। পৰৱৰ্তী খবৰটো হৈছে মাটি-বাৰীৰ কাম কাজক লৈ আহি গ'ল এটা জৰুৰী আপডেট। মাটিৰ নামজাৰিৰ পৰা আৰম্ভ কৰি ডিজিটেল জৰীপলৈকে শীঘ্ৰেই সাজু কৰক আপুনি আপোনাৰ যাৱতীয় নথিপত্ৰ, কাৰণ অতি শীঘ্ৰেই আহি আছে ৰাজ্যত মিছন বসুন্ধৰা 4.0। ইতিমধ্যে এই সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, মাটি-বাৰীৰ কাম কাজক লৈ ইতিমধ্যে আহি পৰিছে এটা ব্ৰেকিং নিউজ। ডিচেম্বৰ মাহৰ 25 তাৰিখে ৰাজ্যত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। তাৰ বাবে এতিয়াই সাজু কৰক সকলো নথিপত্ৰ। মাটি-বাৰীৰ নামজাৰি বাটোৱাৰা আদিৰ বাবে সাজু কৰিব লাগিব নথিপত্ৰসমূহ। কেৱল ইমানেই নহয়, ডিচেম্বৰ মাহত চৰ অঞ্চলসমূহতো চলিব ডিজিটেল জৰীপ প্ৰক্ৰিয়া। বৰাক উপত্যকাৰ ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰাও সম্পন্ন হ'ব ডিচেম্বৰ মাহতেই। মৰাণমতক আহোম চুতীয়া কোচ ৰাজবংশীৰ লগতে আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব ডিচেম্বৰ মাহত। এয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে নাবালিকাৰে যোৱাকালিৰ দিনটোত যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল আৰু তাৰ পাছতেই আজিৰ দিনটোত লাভ জেহাদী লম্পট নাছিৰুল শ্বেখক আৰক্ষীয়ে কৰিছে এনকাউণ্টাৰ। এটা জৰুৰী খবৰ জনাবলৈ লৈছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। লাভ জেহাদেৰে নাবালিকাৰ লগত জঘন্য কাণ্ড কৰা অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে কৰিছে এনকাউণ্টাৰ। লাভ জেহাদী লম্পট নাছিৰুল শ্বেখলৈ অসম আৰক্ষীৰ গুলী। 10ম শ্ৰেণীত পঢ়ি থকা কিশোৰীৰ সৈতে সংঘটিত হৈছিল যোৱাকালিৰ দিনটোত লাভ জেহাদৰ ঘটনা। তথ্য অনুসৰি কাজল গাঁৱলৈ মাতি নি 2 যুৱকৰ সৈতে নাছিৰুলে সংঘটিত কৰিছিল এক নিকৃষ্ট কাণ্ড। আৰু মূল অভিযুক্ত নাছিৰুলে পৰৱৰ্তী সময়ত ব্লেকমেইলিং কৰি ভাইৰেল কৰিছিল আপত্তিজনক ভিডিঅ'। বড়ো জনগোষ্ঠীৰ কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা নাছিৰুলক তাৎক্ষণিকভাৱে আৰক্ষীয়ে কৰিছে এনকাউণ্টাৰ। আৰু মূল অভিযুক্ত নাছিৰুল শ্বেখৰ লগত আছিল পীৰ মহম্মদৰ লগতে হাৰুনুল হাছেন। যোৱাকালিৰ দিনটোত কাজল গাঁৱত যি জঘন্য কাণ্ড সংঘটিত হৈছিল আৰু তাৰ পাছতেই অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে কৰিছে একশ্যন। নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ।